সঁচা কথা দেৱতাৰ চৰণ পূজাটো ইমান সহজ নহয় তুমি যোৱা যাওঁতেতো প্ৰত্যেক তৈপকীক হাতে ধৰে জিন লগাই সূচনাই আনি দিয়া মোৰ হংস
মৃত্যুদণ্ড দিব পাৰোগৈ সেইখন কংসই দে দে তৈপকী সন্তান দে নিদিম দাদা তুমি ইমান নিষ্ঠুৰ এবাৰ চোৱা দাদা দাদা মই আজি দাদা নহয় মই আজি এটা ৰাতি পাখু তোৰ টান কৰাই দে দে তৈপকী সন্তান দে নিদিও দাদা দে নিদিও দাদা সন্তান দে নিদিও দাদা ভগৱানে কি দৰে ৰক্ষা কৰিব পাৰে মোৰ হাতৰ পৰা পৰিৱৰ্তে মোকে হত্যা কৰি জীৱনত কৰা তোমাৰ বিকাশ কামনা বিকাশ মেৰা মুক্তে মই আজি বিকাশ মই এটা দুৰ্দান্ত ৰাজ্য এই কথাটো পাৰি তুমি আৰু মোক বেজাৰ নিদিবা বকুদে ক'ত মোৰ সন্তান ক'ত মোৰ সন্তান ক'ত মোৰ সন্তান দিয়া দিয়া মোক সন্তান দিয়া পিতা মোক সন্তান দিয়া দিয়া দেব মোক সন্তান দিয়া দাদা দাদা মোক সন্তান দিয়া দাদা 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 তুমি মোৰ দাদা নহয় তুমি ৰাক্ষস তুমি বিকাশ পৰীক্ষণ কৰিলা মোৰ ৰক্ত কণিকা বন্ধ কৰে উন্মাদ উন্নদিনী অন্ধকার পুতা হল
জীবন